পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, মাত্ৰ নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা ৰংগযাত্ৰা নাট্যগোষ্ঠীৰ দেৱকন্যা ইতিমধ্যে আপোনালোকে উপভোগ কৰি আছে। আহকচোন ৰাইজৰ মতামত লওঁ। ভাল হৈছে ন? বঢ়িয়া মাইনা কেনেকুৱা হ'ল নাটক? ভাল হৈছে ন? কেনে হৈছে নাটক? বঢ়িয়া আছে, বঢ়িয়া। ঠিক আছে একদম মজা না? একদম মজা লাগিছে। কারণ মই থিয়েটারত আছো, পাঠশালাত মই আছো, মই থিয়েটার মঞ্চত মই অভিনয় কৰিছো। হয় কিছু ভাল লাগিছে, মজা কিছু মজা। আৰু যিটো ড্ৰাগছৰ যিটো এক্টিং কৰিছে তাক মই সাৱটি ধৰিছো। মজা। That's all. ঠিক আছে। এতিয়া আৰু নেগেটিভ ৰোলত লাগিছে। ভাত দিয়া নাই, ব্লগত ভাত গালি দিয়া বুলি ক'লা দালি দিছে, এতিয়া গালি খাব।